আজিৰ প্ৰশ্নোত্তৰ শিতানলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি যিকেইটা প্ৰশ্ন আৰু উত্তৰ আপোনালোকলৈ লৈ আনিছোঁ, সেই প্ৰশ্ন আৰু উত্তৰসমূহ অসমৰ বিভিন্ন ভৌগোলিক তথ্য বা ইতিহাস আৰু আন আন বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি সংগ্ৰহ কৰা। বিশেষ নতুনত্ব নহয়, প্ৰশ্নসমূহৰ মাজত বিশেষ নতুনত্ব একো নাপায়। কিন্তু আচলতে কি হয়, আমি কেতিয়াবা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত যেতিয়া বহোঁ, সেই কম্পিটিটিভ এক্সামত কি হয়, সহজ সহজ প্ৰশ্নসমূহ আমি এৰি আহোঁ। তো সেনেকুৱা ধৰণৰ প্ৰশ্ন আৰু উত্তৰ আপোনালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ। আজি প্ৰথম প্ৰশ্নটো হৈছে যে অসম শব্দটো ক'ৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থটো কি? ইয়াৰ উত্তৰটো হ'ব অসম শব্দটো সংস্কৃত শব্দ অসমাৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে অতুলনীয়, তুলনাহীন। 2011 চনৰ লোকপিয়ল মতে অসমৰ মুঠ জনসংখ্যা কিমান? 2011 চনৰ লোকপিয়ল মতে অসমৰ মুঠ জনসংখ্যা হৈছে 3,11,69,272 জন। এইটো আপোনালোকে মনত ৰাখিব। অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ সৰ্বাধিক? এইটো আমি সকলোৱে জানো, বহুত সহজ প্ৰশ্ন। উত্তৰটো হৈছে কামৰূপ বা কামৰূপ মেট্ৰ'। অসমৰ কোনখন জিলাত গৰম পানীৰ কু আছে? উত্তৰটো হ'ব গোলাঘাট। 5 নম্বৰ প্ৰশ্নটো হৈছে যে বদৰপুৰ উত্তৰ পূব ৰেলৱেৰ এটা বৃহৎ জংচন, ই অসমৰ কোনখন জিলাত অৱস্থিত? উত্তৰটো হৈছে কৰিমগঞ্জত। 6 নম্বৰ প্ৰশ্নটো হৈছে যে অসমৰ মাটিকালিয়ে দেশৰ সৰ্বমুঠ মাটিকালিৰ শতকৰা কিমান ভাগ আগুৰি আছে? উত্তৰটো হ'ব 2.39%। 7 নম্বৰ প্ৰশ্নটো হৈছে যে অসমৰ আটাইতকৈ ঘন বসতিপূৰ্ণ জিলাখনৰ নাম কি? এইটো আমি সকলোৱে জানো চাগে, উত্তৰটো হৈছে নগাঁও। 8 নম্বৰ প্ৰশ্নটো হৈছে যে অসমৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা জিলাখন কি? জিলাখন হৈছে কামৰূপ। 9 নম্বৰ প্ৰশ্নটো হৈছে যে কাৰ্বি আংলং অসমৰ ডাঙৰ জিলা, ইয়াৰ মাটিকালি কিমান? উত্তৰটো হ'ব 10,434 বৰ্গ কিলোমিটাৰ। 10 নম্বৰ প্ৰশ্নটো হৈছে যে অসমৰ ক'ত চিমেণ্টৰ কাৰখানা আছে? এইটো আমি সকলোৱে অৱগত চাগে, উত্তৰটো হৈছে বোকাজান। 11 নম্বৰ প্ৰশ্নটো হৈছে যে ডিমা হাছাও জিলাৰ জাতিংগা কোনখন পাহাৰত অৱস্থিত? এইটো হৈছে বৰাইল পাহাৰত অৱস্থিত। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক কিহে পৃথক কৰিছে? উত্তৰটো হৈছে বৰাইল পাহাৰ। বৰাইল পাহাৰে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক পৃথক কৰিছে। 13 নম্বৰ প্ৰশ্নটো হৈছে যে অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম কি? এইটো বৰাইল পাহাৰে হ'ব। 14 নম্বৰ প্ৰশ্নটো হৈছে যে অসমত দিয়াচলাইৰ কাৰখানা ক'ত অৱস্থিত? এইটো ধুবুৰীত। ধুবুৰীত দিয়াচলাইৰ কাৰখানা আছে। 15 নম্বৰ প্ৰশ্নটো হৈছে যে ভাৰতৰ মুঠ প্ৰাকৃতিক গেছৰ কিমান শতাংশ অসমত উৎপাদিত হয়? গতিকে ভাৰতত যিমান প্ৰাকৃতিক গেছ আছে, নেচাৰেল গেছ আছে, সেইসমূহৰ অসমত 25% হয়। 100%ৰ ভিতৰত 25% আমাৰ অসমতে উৎপাদিত হয়। আৰু পৰৱৰ্তী প্ৰশ্নটো হৈছে যে অসমৰ কোন দুখন ঠাইত প্ৰচুৰ পৰিমাণে চূণশিল পোৱা যায়? উত্তৰটো হৈছে দিলাই পাহাৰ, ই হৈছে কাৰ্বি আংলঙত অৱস্থিত, আৰু এটা হৈছে নিউ উমৰাংচু, ই উত্তৰ কাছাৰ পাৰ্বত্য জিলাত অৱস্থিত। এতিয়া যিকেইটা প্ৰশ্ন আপোনালোকৰ লগত মই আলোচনা কৰিবলৈ ওলাইছোঁ, সেই প্ৰশ্নসমূহ অসমৰ ইতিহাসৰ ওপৰত ভিত্তি কৰি সংগ্ৰহ কৰিছোঁ, আৰু প্ৰশ্ন উত্তৰসমূহ অসম কুইজ সফুৰৰ পৰা সংগ্ৰহ কৰিছোঁ। প্ৰথম প্ৰশ্নটো হৈছে যে 1228 চনত নাগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি 1268 চনত মৃত্যুবৰণ কৰা আহোম স্বৰ্গদেউ ৰজাজনৰ নাম কি? উত্তৰটো হৈছে চাওলুং চুকাফা। এইটো মনত ৰাখিব, গুৰুত্বপূৰ্ণ প্ৰশ্ন। দ্বিতীয় প্ৰশ্নটো হৈছে যে হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? এইটো বেছিভাগৰ মনত আছে চাগে, এইটো কুমাৰ ভাস্কৰ বৰ্মন আছিল। তৃতীয় প্ৰশ্নটো হৈছে যে অসমৰ স্বাধীনতা আন্দোলনৰ নেতা গুৱাহাটীত পোনপ্ৰথমে চাইকেল চলোৱা আৰু দেশভক্ত নামেৰে পৰিচিত ব্যক্তিজনৰ নাম কি? উত্তৰটো হৈছে তৰুণৰাম ফুকন। পৰৱৰ্তী প্ৰশ্নটো হৈছে যে 1905 চনত গোলাঘাটৰ সৰুপথাৰত জন্মগ্ৰহণ কৰা, 1942 চনত ভাৰত ত্যাগ আন্দোলনত মৃত্যুবৰণ কৰা অসমৰ শ্বহীদজন কোন? উত্তৰটো হৈছে কুশল কোঁৱৰ। 5 নম্বৰ প্ৰশ্নটো হৈছে যে আহোম সাম্ৰাজ্যৰ শেষৰ স্বৰ্গদেউ কোন? উত্তৰটো হ'ব চন্দ্ৰকান্ত সিংহ। গতিকে বিশেষ নতুনত্ব নাই প্ৰশ্নকেইটাত। আপোনালোকে এই 20টা-21টা প্ৰশ্নৰ কেইটা উত্তৰ আপোনালোকৰ মনত আছিল মোক কমেণ্ট কৰি জনাব, আৰু আগলৈ এনেকুৱা প্ৰশ্নৰ উত্তৰসমূহ আপোনালোকৰ সন্মুখলৈ মই লৈ আনিম। মোৰো পঢ়া হৈ আছে, লগতে আপোনালোকৰ যিবিলাকে ভিডিঅ'টো চাই আছে তেওঁলোকৰো পঢ়া হৈ আছে। ধন্যবাদ।